মই ধুনু লৈ আহিছোঁ এটা নতুন ভিডিঅ' আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আৰু আমি আজি যাব ওলাইছোঁ জেঠাইহঁতৰ ঘৰত, মানে পিকনিক আৰু পিকনিক টাইপতে যাম আৰু এয়া চব ওলাই আহি বহি আছে বৰ্তা গাড়ীতে মানে যাম আৰু গান চান লগাই লৈছোঁ। আৰু মাহত আহিব, মানে মাহত যোৱাটো অলপ দেৰি হ'ব আৰু তাত গৈ দেখাই আছোঁ আপোনালোকক কেনেকৈ কি কৰোঁ দেখাই আছোঁ। আমি যাবলৈ ওলালোঁ দেই। বহাদি বহি আছে কেনেকৈ চাই চালো চাই দিয়া এপিনে এপিনে খোৱা এপিনে শুই খাবাহি পালোহি জামুগুৰি চাৰিআলি আৰু অকণমান পিছতে আমি জেঠাইহঁতৰ ঘৰ পামগৈ আৰু পাই আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। তো আমি আহি পাই গ'লোহি আমাৰ জেঠাইহঁতৰ ঘৰ আৰু এইপিনে জেঠাই কিবা বনাই আছে, গম নাপাওঁ, জেঠাই দেখা দিছোঁ। জেঠাই ক'ত গ'ল? জেঠাই ক'ত? ভেলাঘৰ বনাইছে এইটো চাওক, বস্তুৰ ভিতৰত যাওঁ। মাই গড, মজা বনাইছে ন? ইমান ধুনীয়া। ইয়াতে জুই ধৰিব পাৰে আৰু ইয়াতে ধুনীয়াকৈ পলা বনাইছে চাগে ন? ভাইটিয়ে বনাইছে, ভাইটিক দেখাইছোঁ। সেইটো হাই কি ধুনীয়া ঘৰ বনাইছে। ভাইটিয়ে হাঁহ মাৰি আছে, গম পানী খুৰা তাত চবে বনোৱা কৰা লাগি আছে চাওক। আৰু মাহঁতো আহি পালেহি, মই দেখাই আছোঁ। হাই অ' জেঠাই ক'ত আছা? কোনজনী? হাই দিয়া, হাই দিয়া। এজনী জেঠাই, জেঠু দেখাইছোঁ। অ' জেঠু বহি আছে আৰু বৰ্তাই বনোৱাত লাগি আছে। চব্জি কাটিবৰ কাৰণে বহিছে, ভালকে বহ। বনাই আছে, এইপিনে মাছ ভাজি হৈ গ'ল আৰু এতিয়া বেঙেনা দি কিবা বনাব। আৰু বৰ্তা আৰু এইটো খুৰা এজন আহিছে মানে আমাৰ ঘৰত। বাবা চাহ খানিছে। সৰিয়হ দি মাছ, মাংস, সেইটোৱে আৰু কি ধুনীয়া লাগিছে দেখিব। মায়ে বনাই আছে, বৰ্তা এতিয়া বনাব ব্ৰইলাৰ মাংস আৰু আলু দিলে, আলুখিনি মানে ভাজি ল'ব চাগে। হাঁহৰ মাংসখিনি বহালে হ'লে নেকি? কি খাই আছা? নাখাওঁ দিয়াটো। এটুকু থৈ দিবাচোন।
আমাৰ বনাই কৈ হৈ গ'ল এতিয়া খাবৰ কাৰণে লৈছে এয়া অঁ মই আহি দিছোঁ এইপিনে হেৰি কৰি দিছে এয়া কঠ পাৰি আছে এতিয়া ভাত দিব আমি এতিয়া চবে ভাত খাম এয়া চবে হেৰি কৰি আছে এয়া বা চব ব্যস্ত এইপিনে মায়ে চালাড কাটি আছে দেই মই ক'ত তোমাক মই দেখা ৰ'দত একোৱে দেখা পোৱা নাই চালাড কাটি আছে মায়ে এজনী বৰমা কেনেকৈ থিয় আছে একো কাম নকৰে এইবিলাক মানুহে দেখিল চবে দেখিলে ভাত খোৱা সময়ত মই নানাচো ভাত তাৰপিছত আৰু কি দিছে বিলাহী চাটনি গাজৰ চাটনি তাৰপিছত নেমু আৰু বাকীবিলাক আহি আছে এইবিলাক ডলাত কিবা আহিছে দেই আমাৰ ডলাত কি আনিছা অঁ এতিয়া সেয়া কৰিব খাব দিবৰ কাৰণে কিন্তু আগতীয়াকৈ সানি কৰি ল'লোৱে কৃষ্ণ পিছে হাঁহৰ মাংস আমাৰ মোক বেছিকৈ চাই দিয়া আমাৰ মোক বেছিকৈ চাই দিয়া ভাত চাত খালোঁ আৰু এতিয়া অকণমান শুই লওঁ মানে ভাগৰ লাগিছে মানে আমি মানে একেবাৰে ৰাতিহে যাম আৰু ৰাতি একদম খাই বৈ একদম ৰাতিহে যাওঁ আৰু চ' ৰাতিও এনজয় আছে ৰাতিলৈও দেখাই আছোঁ আপোনালোকক চাই থাকক আকৌ ৰাতি দেখাম আৰু আজি ক'ত ক'ত ফুৰিব যাওঁ মানে ইয়াতে গৰখীয়া থান আছে তাত যোৱা কথা যদি যাওঁ আপোনালোকক নিশ্চয় দেখাম মই এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ আৰু এই হুলস্থুল লাগিছে নহয় সিহঁতৰ যোৱাৰ লগতে উৎপাত চবৰে এতিয়া আমি যাম গৰখীয়া থান আৰু গৈ আপোনালোকক দেখাই আছোঁ তো চাই থাকক আৰু ব'লক আমাৰ লগত গৰখীয়া থান চাবলৈ ক'তো অঁ দেখিছোঁ ক'ত যাওঁ দেখোন গৰখীয়া থান কিয় যাওঁ ক'লোৱে তোমালোকে ক'ত যাম আকৌ ক'ম গৈ থাকা এতিয়া বোলা মোৰ লগত ক'ত ক'ত পাহি যোনী আমাৰ পাহিলি ৰাস্তাটোকে দেখাওঁ চাওক এয়া ৰাস্তা দি আমি গৈ আছোঁ আৰু এইটো নামঘৰ গৈ আছোঁ আৰু লাহে ধীৰে তো লগ পাই আছোঁ এখন গেটখন মেইন গেটখন তো আমি আহি পাই গ'লোহি গৰখীয়া থান আৰু আপোনালোকক দেখাই আছোঁ এয়া চাওক মই বেক কেমেৰা কৰি দেখাই আছোঁ ভালকৈ ধুনীয়াকৈ গোটেইখিনি কৃষ্ণ মাখন খোৱা আৰু এয়া চাওক কিমান ধুনীয়া জেগাটো আৰু এখন গেটখন চাব পাৰে দেখাই আছোঁ চবে হেং কৰি আছে ভিতৰলৈও যাব পাৰি এটা খেয়া এটা কৰি লওঁ কৃষ্ণ অঁ ইয়াতে ক'ৰবাত দিয়ে নেকি মই গম নাপাওঁ দেই দি দিয়া পইচাটো ৰ'বা মাতি দিওঁ নহ'লে আহা ভিতৰলৈ সোমা আহা কৃষ্ণ ভগৱান আমি সেয়া কৰি নিৰ্মালি চিমাৰি লৈ আহিলোঁ এতিয়া বা ক'ত যাম এতিয়া ক'ত যাম ঘৰলৈ যাম আৰু পথাৰলৈ যাম ইহঁত বোলে পথাৰত যাম আমি পথাৰত গ'লোঁ আৰু পথাৰত যাওঁতে মোবাইলটো নিনিলোঁ চ' ভিডিঅ' বনোৱা নহ'ল এতিয়া ঘৰত যামগৈ
তো আজি খাই বৈ শেষ হ'ল এতিয়া আমি যামগে ঘৰত আৰু এয়া মানে চব ৰেডি যাবগে এতিয়া অব মা হাই জেঠাই ক'ত গ'ল অ জেঠাই জেঠাই কি কৰি আছে ক'ত গ'ল কলেহি নামানে বা এই মানুহজনী ক'ত বিচাৰি আছো অ জেঠাই তো আজি অহাৰ কাৰণে আমি অহাৰ কাৰণে কেনেকুৱা লাগিলে বহুত আনন্দ পালোঁ তোমালোক অহাৰ পৰা বহুত ভাল পাইছে বুজি জেঠাই এতিয়া আমি যাওঁগে আকৌ আহিম বেলেগ এদিন নতুন বছৰ শুভেচ্ছা ভাইহঁত আহিছে বহুত আনন্দ বহুত 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 এতিয়া আমি যাওঁগে টাটা তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব